গাইজ নমস্কাৰ সকলোকে গুড ইভিনিং দিলোঁ মোৰ ফালৰ পৰা আৰু এইকেইটা হৈছে বাঘকেইটা চিপাঝাৰৰ পৰা আহিছে আমাৰ ঘৰত চ' এবাৰ বোলো হালধা গাঁওখন ফুৰাব দেখা আনো কিন্তু এইটো মোৰ চেনেল নহয় আচলতে এওঁলোকৰ চেনেল বাঘকেইটা চেনেল কি আছে বিপাশা শইকীয়া আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থওক আৰু এতিয়া চাওক হালধা গাঁৱৰ দৃশ্য আৰু এওঁলোকৰ কথা শুনক। হাই নমস্কাৰ সকলোকে আমাৰ ফালৰ পৰা গুড ইভিনিং আৰু এতিয়া মানে আমাৰ ভাইকেইজনে এজন ডাঙৰজন আৰু এজন সৰুজন আমাক মানে হালধা গাঁৱৰ পৰিৱেশটো দেখাব আহিছে আৰু মই ভাইটিক দেখাব দিছোঁ আৰু গাঁৱৰ পৰিৱেশটো কেনেকুৱাকৈ আপোনালোকে এইখিনি হৈছে মানে হালধা গাঁৱৰ মুছলমানসকলৰ এইখিনি মানে এটা হেৰি আৰু এৰিয়া আৰু সেইফালে আছে সেইফালৰখিনি শেষত চাব আৰু এতিয়া আগফালে এটা নদী আছে ঘাগ্ৰা নদী মানে ইয়াত বহুত ডাঙৰকৈ বানপানী হয় আৰু বানপানীতে এইখিনি দৰে ৰাস্তা আছিল কিন্তু এতিয়া এইখিনি উদাই লৈ গৈছে আৰু এইখন চব বাজাজ স্কুটাৰ আজিকালি দেখাই নোপোৱা হৈ গ'ল আৰু ফাইনেলি এইখিনি আহি পালোঁ চব এইখিনি আৰু যেতিয়া 1 জানুৱাৰী হয় তেতিয়া সকলোবোৰ মানুহ ইয়ালৈ আহে আৰু খানা খায় চাওক এইফালে এপাত যাম বাৰু আহি পালোঁ চাওক এৰি আহিলোঁ আকৌ আহিম বাৰু এতিয়া এইফালে যাই আছোঁ এইফালে গৈ একদম লাউজান মুলি একদম চিপাঝাৰলৈ যাব পাৰি আৰু বাজিল 5:20 5:21 চাগে আৰু এইকেইটা হৈছে বাও মানে ভ্লগ বনাব আৰু এতিয়া আমি আছোঁ ইয়াত চাওক ফটো তুলি ল'লোঁ আপোনালোকে ইনষ্টাত যাই পেলাই চাব ডেছক্ৰিপশ্যনত তুলি আহিছে চাওক আৰু এইফালে মানে এইটো মাথাউৰি হয় এনেকৈ যাব পাৰি আৰু বহা এখন চাং আছে দোকান এতিয়া বন্ধ আছে বাৰু আৰু মানে ইনষ্টাত আজি দি আছে দেখা নাই এতিয়া আপোনালোকে আমি কিছুমান ৰিলছ বনালোঁ ফটো তুলিলোঁ আপোনালোকে যাই ইনষ্টাত চাব ফ'ল' কৰিব বাৰো আছে ইনষ্টা এইৰো আছে মোৰো আছে যাই পেলাই ফ'ল' কৰিব ডেছক্ৰিপশ্যনত লিংক আছে চাই ল'ব আৰু এতিয়া বাকী হাই গাইজ আমাৰ লগত আপোনালোকেও চালে হালধা গাঁওখন ভাইটিয়ে দেখুৱালে মোৰ চেনেলটোৰ পৰাই সেই গাঁওখন দেখুৱালে আৰু সঁচাকৈ খুব ধুনীয়া খুব মনোমোহা পৰিৱেশ আপোনালোকে দেখিলে গম পাব গতিকে চাব ভিডিঅ'টো আৰু এতিয়া কি ক'ম এতিয়া আমি ফুৰি আহিলোঁ এতিয়া ঘৰলৈকে গৈ আছোঁ ঘৰলৈকে গৈ এতিয়া সন্ধিয়াৰ সময় যিহেতুকে চাহ পানী খাম চ' আজিলৈকে বাই বাই আপোনালোকে আৰু এনেকুৱা নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ঠিক আছে বাই বাই কমেণ্ট কৰিব বাই বাই দিয়া বাই এইটো লাজুকা ছাবস্ক্ৰাইব কৰিব বাই বাই আৰু এতিয়া ঘৰ আহি পালোঁ প্ৰথম ভিডিঅ'টো মই বনালোঁ আৰু এতিয়া আৰু সামৰোঁ বাই